এই হাতীটোৰ ছবিটোলৈ চাওক আৰু এই হাতীটোৰ যদি মালিক ক'ৰবাত আছে তেন্তে অনতিপলমে আহি তেখেতক উদ্ধাৰ কৰক, কিয়নো তেখেতৰ ভৰিত লংগৰ দিয়া আছে। সেই ভৰি লংগৰ অৰ্থাৎ শিকলি য'ত লগোৱা আছে, শিকলি লগোৱা ঠাইটোত কটা ঘাই নিচিনা হৈ মাখি বিন্ধি পোক হৈ গৈছে। সেই গতিকে তেখেতে লৰচৰ হ'ব পৰা নাই। আমি ঢেকীয়াজান মুলুক গাঁও ৰাইজে তেখেতক খোৱা বোৱাৰ আহাৰ আজি পুৱাৰে পৰা তেখেতক জগাই আছোঁ। আমাৰ ঢেকীয়াজান মুলুক গাঁৱৰ পৰা কমেও ৩-৪ কিলোমিটাৰমানৰ ভিতৰত এখন জানত তেখেতে আশ্ৰয় লৈ আছে। আমি গাঁৱৰ কোনো এজন ব্যক্তিয়ে যদি পৰা হ'লেতো আমি তেখেতক শিকলিডাল খুলি দিলোঁ হ'লে, কিন্তু আমাৰ গাঁৱৰ লোকে কোনো সাহস কৰা নাই। সেই গতিকে যদি মালিক য'তে নাথাকক, এই ফটোটো যদি পাইছে অনতিপলমে আহি আমাৰ গাঁৱৰ মানুহৰ লগত যোগাযোগ কৰি তেখেতক উদ্ধাৰ কৰিব বুলি আমাৰ ঢেকীয়াজান মুলুক গাঁৱৰ ৰাইজে অনুৰোধ জনালোঁ। আৰু লগতে যদি বন বিভাগৰ